সাংঘাতিক ডাঙৰ জমনি এটা সোমাই আছে যদি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দেৱেন মাধুৰিমা ডায়েৰী চেনেলটোলৈ আৰু আজি আমি আহি আছোঁ এটা নতুন ভিডিঅ' বনাবলৈ ভিডিঅ'টোৰ কাহিনী বেলেগ হ'ব আজি আমি সকলো বেলেগ হাজত মনৰ উৎসাহতে আজি এটা নতুন ভিডিঅ' কৰিবলৈ আহিছোঁ আপোনালোকক কৈছোঁ ইতিমধ্যে আৰু ইমানেই ভাল লাগিছে নিজৰ নতুন ৰূপটো মানে বাগানীয়া পটভূমি এটা ষ্টৰী লৈছোঁ গতিকে মনৰ ফূৰ্তিতে গীত এটা ওলাই আহিছে গীতৰ কলি এটা কিন্তু আপোনালোকক শুনাবহে নোৱাৰোঁ কাৰণ মোৰ মাতটো শুনিলে মানে যত যিমানে এই ভিডিঅ'টো চাই আছে সকলো পলাব লাগিব এইটো মানে কম কণ্ঠ নহয় বুজিছেনে হ'লেও মই কিন্তু গাবলৈ নেৰোঁ মানে মই হাৰ নামানো কণ্ঠ বেয়া হ'লেও মই গান গামেই ঘৰত তাকো দেই আজি আহি আছোঁ অকণমান ভিতৰলৈ ৰাস্তাটো বৰ ভাল নহয় দেখিছে আপোনালোকে ৰাস্তা সৰু ঠেক হ'লেও আমি অলপ দূৰ মানে যিমান দূৰ নিব পাৰোঁ সিমান দূৰলৈ গাড়ীখন লৈ যাওঁ কাৰণ খোজকাঢ়ি গ'লে সময়টো বহুত গুচি যায় আৰু চাওক এইফালে দোকানৰ পৰা নাকফুলি নহয় আচলতে ফুলি এযোৰ কিনি ল'লোঁ কিনি পেলাই দুজনীয়ে দুটা পিংকিৰটো অৰিজিনেল নাকফুলি আছে আমাৰহে নাই গতিকে নাকফুলি দুটা বনাই ল'লোঁ এটা মই এটা পূজা আৰু কি ক'ম মানে গম পাইছিলে মই ভাবিছিলোঁ ভাষাটো অসমীয়া আমি যিটো অসমীয়া ভাষা কওঁ সেইটোৱে কওঁ বাগানীয়া দোৱান নকওঁ তাৰপৰা গৈ দেখিলোঁ মানে বাগানীয়া দোৱানকে কৈ দিওঁ বোলো যি হয় হ'ব তাৰপৰা এতিয়া ফুটাব পৰা নাই নহয় কথাবোৰ অলপ বেলেগ নহয় জানো আমি মানে আমাৰ দুজনী ইমান হোৱা নাই কিন্তু আমাৰ ভণ্টি পূজাই মানে যিখন গাইছে এখেতে আমাক বহুত সহায় কৰি দিলে দেই ভাষাটো মানে শিকাই পেলানি তাৰপিছত ভণ্টিয়ে মানে যিখন কৈছে মানে আমাৰ মানে সময়টো এনেই গুচি গ'ল ভিডিঅ'টোও বেছি দীঘল বনাব নোৱাৰিলোঁ দীঘল মানে কি আৰু ভালকৈ বনাব নোৱাৰিলোঁ নিজেই ছেটিছফাইড নহ'লোঁ আৰু সময়টো ইমান গ'ল অকল হাঁহোতে সময়টো গুচি গৈয়ে থাকিলে মানে হাঁহি অৱস্থা বেয়া হেল্ল' নমস্কাৰ অলপ আগতে ভিডিঅ'টো আমি সম্পূৰ্ণ কৰিলোঁ ভিডিঅ'টো বহুত টাইম খালে আৰু বহুত কষ্ট হ'ল কাৰণ আমি ভাষাটো নাজানো যি কি নহওক আমি ভিডিঅ'টো বনালোঁ কি হ'ব তাকো নাজানো মাত্ৰ দিব লাগে দিম বাকী এইফালে আমাৰ এতিয়া আজি 26 জানুৱাৰী ইতিমধ্যে মই কোমোৰাৰ বাকলি গুচালোঁ নহৰুৰ বাকলি গুচালোঁ পিঁয়াজৰ বাকলি গুচালোঁ আৰু ইহঁতি এতিয়া সেইখিনি কাটিলে এইখিনি কুটি মেলি থৈছে ধুনীয়াকৈ পিঁয়াজ নহৰু এয়া কামত লাগি আছে মই কৰিহে লাগিছোঁ আৰু এইফালে এখেতে এটা হাঁহ কাটি আছে কি পাৰ চৰাই এইটো এটা হাঁহ পাতি হাঁহ কাটি আছে তেওঁ পাতি হাঁহ মতা হাঁহ পাতি হাঁহ নহয় পাৰ চৰাই আৰু আজি মই আপোনালোকক চিনাকি কৰাই দিওঁ এইফালে তেওঁক চিনাকি কৰাই থৈছোঁ অকণমানিজনীকো এই মানুহজনৰ কথা দুয়েকে সুধি থাকে যে এই মানুহজন মোৰ কোন হয় এই মানুহজন কণ সেই আদমি আৰু এই মানুহজন সঁচাকৈ মোৰ ৰিয়েল হাজবেণ্ড হয় নে নহয় সুধি থাকে নে এওঁৰ লগত মোৰ কিবা আছে নেকি চাক্কাৰ এনেকৈ সুধি থাকে কৈ দিয়া এতিয়া তুমি মোৰ কোন হয় মোৰ ভাইটি হয় গম পাইছে মোৰ ভাইটি হয় কৈছে নহয় এতিয়া মোৰ কোন হয় ভায়েক বুলি কৈছে গতিকে আপোনালোকে বিশ্বাস কৰিছে নাই সেইটো কমেণ্ট কৰিব মই অলপ পিছত কৈ আছোঁ বাৰু দেই এইখিনিতে চাই পেলাই আপোনালোকে কমেণ্ট কৰক যে সঁচাকৈ মোৰ ভাইটি যেন লাগিছে নাই বা ভাইটি হয়নে নহয় আৰু এইফালে আছে পিংকি বহুতে সোধে পিংকি তোমাৰ কোন হয় কৈ দিয়া ফটো লগাই লওঁ প্ৰথমবাৰ আৰম্ভ নকৰোঁ তাই ফুটটো লগাই ল'ম বুলি কৈছে তাৰমানে আমি মুখ হাত ধুই কামত লাগি গৈছোঁ পিংকি আমাৰ কোন হয় তাই নিজে ক'বলৈ দিওঁ আকৌ ৰ'বা তাই কি কয় শুনি লওঁ আকৌ মানে প্ৰথমবাৰ ষ্টাৰ্ট কৰিবলৈ কৈছে ফুটটো বোলে লৈ লওঁ তাৰমানে কথা এটা হ'ল অলপ দিন আগতে ফেচবুকৰ আমাৰ ভিডিঅ' এটাত আমি মানে দুইজনীয়ে জীয়ৰী ছোৱালী এক্টিং এটা কৰিছিলোঁ সেই ভিডিঅ'টো চাই মানে ল'ৰা এজনে কমেণ্ট কৰিছিলে যে পিংকি তুমি কি কেইটামান টকাৰ কাৰণে নে কি বুলি কৈছিলে ন পিংকি তুমি 2 টকামান টকাৰ কাৰণে হিৰৰ সেন্দুৰকণ মচি ল'লা বুলি কৈছিলে তাই আচলতে হিৰৰ সেন্দুৰকণ মচা নাছিলে আমি যিহেতু এক্টিংটোহে গাভৰু ছোৱালী কৰিছিলোঁ সেইকাৰণে গাভৰু ছোৱালী হৈ আকৌ হিৰৰ সেন্দুৰ ল'লে কি হ'ব অভিনয়টো অভিনয়ে সেইটো কথা এতিয়া বুঢ়ী এজনী হ'বলৈ হ'লে চুলিকেইডাল পকাইটো ল'বই লাগিব হয়নে নহয় সেই তেনেকুৱা কথা আকৌ কোনোবাই কিবা এটা ক'ব বুলিয়ে বেচেৰীজনীয়ে লৰালৰিকৈ
ফটো লগাই এই নহয় কোনোবাই কিবা ক'ব বুলি নহয় মানে একো ঘঁহা নাই যে বেয়া লাগিব কাৰণে নহ'লে তেনেকুৱা অদৰকাৰী কমেণ্ট কৰা মানুহৰ কাৰণে আমি আৰু তেনেকে নাভাবো হয় সেইটো কথা আমি দুইজনী মানে ইয়াতে মুখাত চুখাত ধুলো একো মুখখন ঘঁহা নাই ফুটটোহে এৰুৱাই লৈছিলো মই সেয়া সেন্দুৰ ল'বই পৰা নাই ফুটটোহে লৈ থৈছো এতিয়া পিংকি মুখেৰে শুনক পিংকি মোৰ কোন হয় কোৱা পিংকি মানে এই আলুগুটি কাটি আছো এই মাধুৰীমা মোৰ ভাগৰ ভতিজা বোৱাৰী হয় কিন্তু মানে হেৰি বুলবুল দা ভাগৰ মোৰ মানুহ বুলবুল দা ভাগৰ মোৰ মানুহজন হেৰি হয় খুৰাক হয় পোৱালি দাই বুলি কয় কিন্তু বুলবুল দাতকে অকণমান বয়সটো সৰু আৰু সেইটো কথা তাৰমানে বুজি পালে নাই পিংকি মানে হাজবেণ্ডৰ মোৰ এজন হাজবেণ্ড হয় দেই মানুহজনে হয় তেওঁ লাজ কৰিছা চাগে হয় আৰু বেলেগ হেৰি নাপাম ছোৱালীবোৰে কমেণ্ট কৰি থাকে যে দুখ লাগিছে বুলি কৈ দিবলৈ বেয়া পাইছে ছোৱালীবোৰে কমেণ্ট কৰি থাকে যে বিয়া পতা বুলি চিনাকি দিবলৈ লাজ কৰিছে মানে সেইটো কথা কান্দিছে নি বুলবুলে হ'ব বাৰু হ'ব এতিয়া সেই মইতো সঁচাটোৱে কৈছো মোৰ মানুহজনৰ মানে দদায়েক হৈছে পিংকি মানুহজন কিন্তু হ'লেও পিংকি মানুহজন এওঁতকে 2 বছৰমানৰ সৰু হয় সম্বন্ধতহে মানে দদাই হয় আৰু দদাই হোৱাৰ কাৰণে পিংকি আমাৰ দুইজনৰ হৈছে খুৰী আৰু খুৰী হ'লে মই খুৰীয়েকবিলাকক মানে ইয়াত আইতা বুলি কওঁ ঠিক আছে গতিকে পিংকি হ'ল মোৰ আইতা আৰু মই হ'লো তোমাৰ ভতিজা বোৱাৰী গতিকে সেইটো কিন্তু আমি দুয়ো বয়সতকৈ তাইতকৈ ডাঙৰ আৰু মানুহে কি পাব গম পোৱা নাই আকৌ দেই কাৰণ আমাৰ শুনি থকা দৰ্শকে বেহুচ হৈ গৈছে পৰি গৈছে আৰু বুলিব কি গাইছ এখন বুলিব হয়নে হয়নে নহয় হয় বেলেগ বৰিং পাইছে এই ইয়াৰ মানুহ নহয় নহয় হয়নে আৰু এফালে এগৰাকী চিনাকি কৰি দিওঁ এয়া ৰাধাশ্ৰী বুঢ়াগোহাঁই ৰাধাশ্ৰী বুঢ়াগোহাঁই জন্ম 1934 জন্ম 1932 ভাৰত স্বাধীনে হোৱা নাছিলে ৰাধাশ্ৰী বুঢ়াগোহাঁই জন্ম 1932 বুলি যে কৈছে তাৰ লগত মানে সাংঘাতিক ডাঙৰ জমনি এটা সোমাই আছে যদি আপোনালোকৰ জানিবলৈ মন গৈছে তেতিয়াহ'লে জানিবলৈ মন গৈছে বুলি কমেণ্ট কৰক তেতিয়া আমি কথাটো কৈ দিম হয়নে পিংকি পিছৰ ভিডিঅ'টোত কৈ দিম আজি 1932 চনত জন্ম হৈছিলে এতিয়ালৈকে মৃত্যু নহয় অমৰ বুলি 92 হৈছে বুলি এতিয়া জন্মৰ পিছত অলপ দিন ডাঙৰ হ'ল এতিয়া ৰৈ গ'ল একে জেগাতে ৰখি আছে আপোনালোকক যদি টিপছ লাগে কেনেকৈ চিৰ যৌৱনা হ'ব পাৰি টিপছ ল'ব পাৰিব ক'ব দি আছো বাৰু এতিয়া কথাটো হ'ল কি ৰাধাশ্ৰী এয়া আমাৰ ভিডিঅ'ত মাজে মাজে ওলায় পিংকি ভিডিঅ'ত ৰেগুলাৰ ওলায় আৰু ৰাধাশ্ৰী মানে আমি দুজনী প্ৰায় একে বয়সৰে একে লগৰে হ'ম আৰু কিন্তু ৰাধাশ্ৰী মানে মোৰ সম্বন্ধত হৈছে বাইদেউ মানে এখেতৰ মানুহজন সম্বন্ধত মোৰ হৈছে বৰজনা মানে মোৰ মানুহজনৰ ককায়েক সেইকাৰণে মই ৰাধাশ্ৰীক মাতিব লাগে বাইদেউ মই মাতো বাইদেউ বুলি গতিকে সেইটোৱে আৰু পৰিচয় আৰু এগৰাকীক দেখা নাই বাৰু মোৰ ভিডিঅ'ত পিংকি ভিডিঅ'ত ওলায় তেখেতে এয়া কামত লাগি আছে নামটো মই কি কৈছিলোঁ ঠিকনাই নাই গতিকে তেখেতে সেয়া কামত লাগি আছে আৰু সেইখিনিয়ে এতিয়া আমি খানা বনাই আছোঁ খানাটো খাই লওঁ মানে খানা খাই থকাই হয় কিন্তু এনেকৈ খোৱা নহয় মানে খুব খৰধৰকৈ খোৱা হয় আজি ভালকৈ খাম আৰু বিশেষ কথাটো হ'ল কি পিংকিয়ে মানে কালি ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্টটো পাইছে ফাৰ্ষ্ট পে'মেণ্ট পালে পিংকিয়ে কিবা এটা পাইছে আৰু তাৰপিছতে তাইও মানে সেইকাৰণে ব্ৰইলাৰ এটা ড্ৰাই ফ্ৰাই বনাব বোলে আৰু আমি দিছোঁ হাঁহৰ মাংস কোমোৰা এনেকৈ বনিব মানে মাংস ভাত সেয়া আৰু লগতে খালি জ্বলা ভাজি ব্ৰইলাৰ মাংসৰ জ্বলা ড্ৰাই হয়নে ঠিক আছে সেয়াই আৰু আজিলৈ বাই বাই